নমস্কাৰ বন্ধু বান্ধৱীসকল, এডভান্স নিউজৰ এই ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ভাৰতৰ দুখন আচৰিত ৰেষ্টুৰেণ্টৰ কথা, যাৰ বিষয়ে জানি আপুনি আচৰিত হ'ব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমখন ৰেষ্টুৰেণ্ট হ'ল আহমেদাবাদৰ নিউ লাকি ৰেষ্টুৰেণ্ট। কবৰস্থানত আপোনাক যদি কিবা খাবলৈ কয় তেতিয়া আপুনি কি কৰিব? হয়তো আপুনি কথাটো শুনি আচৰিত হৈছে, কিন্তু নিউ লাকি ৰেষ্টুৰেণ্টৰ মালিক খ্ৰীষ্টান কণ্ডেয়ে নিজৰ ৰেষ্টুৰেণ্টখন এখন কবৰৰ মাজত স্থাপন কৰে। আপুনি যদি এই ৰেষ্টুৰেণ্টখনত যায় তেতিয়া দেখিব পাৰিব যে ৰেষ্টুৰেণ্টখনৰ ভিতৰত চকী টেবুলৰ লগতে কবৰবোৰো তাত ৰাখি থৈছে। এই ৰেষ্টুৰেণ্টখনত 51 বছৰে আচল কবৰৰ লগতে খোৱা বোৱা কৰে। ৰেষ্টুৰেণ্টখনত সাহসী লোকেহে খাবলৈ ইচ্ছা প্ৰকাশ কৰে। ভূত-প্ৰেত বিশ্বাস কৰা লোকে কিন্তু তাত সোমাব ইচ্ছা প্ৰকাশ নকৰে। দ্বিতীয়খন আজব ৰেষ্টুৰেণ্ট হ'ল আহমেদাবাদৰ নেচাৰ্ছ টয়লেট কেফে। আহমেদাবাদৰ এই ৰেষ্টুৰেণ্টখন টয়লেটৰ আৰ্হিত নিৰ্মাণ কৰিছে। কেফেৰ আগত টয়লেট শব্দটো শুনি আপুনি ঘৃণা প্ৰকাশ কৰিছে, কিন্তু এই ৰেষ্টুৰেণ্টখনৰ টয়লেট ছিটৰ ওপৰত বহিয়ে আপুনি আহাৰ গ্ৰহণ কৰিব লাগিব। ৰেষ্টুৰেণ্টখন টয়লেটৰ মিউজিয়াম যেন দেখি। ৰেষ্টুৰেণ্টখনৰ কিছুমান খাদ্যবস্তু টয়লেট ছিটৰ ওপৰত ৰাখে। ৰেষ্টুৰেণ্টখনৰ ভিতৰত এখন টয়লেট গাৰ্ডেনো আছে, যাক বিভিন্ন ধৰণৰ টয়লেটৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। ৰেষ্টুৰেণ্ট দুখনৰ কথা শুনি আপুনি আচৰিত হৈছে, নহয়নে বাৰু? যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক।